ছয়টা লিগেল টাৰ্ম যোনটো আমি চবকে জনা বৰ দৰকাৰ। প্ৰথমটো হ'ল কনভিক্ট। কনভিক্ট মানে যেতিয়া কোৰ্টে আমাক দোষী সাব্যস্ত কৰে তেতিয়া আমি কনভিক্ট কওঁ। কিন্তু যেতিয়া কোৰ্টে আমাক কোনো ধৰণৰ ক্ৰিমিনেল চাৰ্জত দোষী নাপায়, যেতিয়া আমাৰ ওপৰত কোনো কেছ চলে কিন্তু আমাক দোষী সাব্যস্ত কৰিব নোৱাৰিল কোৰ্টে, তেতিয়া আমাক একুইটেড বুলি কয়, একুইট বুলি কয়। কিন্তু 3 নম্বৰটো হ'ল চামন্স। যেতিয়া কোৰ্টে আমাক এখন নটিচ দি মাতি পঠায়, সেই নটিচখনক কয় চামন্স। কিন্তু বাৰে বাৰে চামন দিয়াৰ পিছতে যদি আপুনি কোৰ্টৰ আগত হাজিৰ নহয়, তেতিয়া আমাক কোৰ্টে দিয়ে ৱাৰেণ্ট। ৱাৰেণ্ট দি কোৰ্টে আমাক মাতি আনে। 5 নম্বৰটো হ'ল বেইল। বেইল আমি চবেই জানো কি হয়। বেইলটো হ'ল যেতিয়া কোৰ্টে আমাক জামিন দিয়ে, আমাক কাৰোবাৰ জিম্মাত কোৰ্টে এৰি দিয়ে। আৰু 6 নম্বৰটো হ'ল একিউজড বা অভিযুক্ত। একিউজ বা অভিযুক্ত কোন হয়? যেতিয়া আমাৰ ওপৰত কিবা কেছ চলি থাকে, আমাক দোষী বা নিৰ্দোষী কোৰ্টে এতিয়াও ডিচাইড কৰা নাই, কিন্তু আমাৰ ওপৰত কেছটো চলি আছে, ক্ৰিমিনেল চাৰ্জেছ আমাৰ ওপৰত আছে, সেই সময়ত আমাক একিউজড বুলি কোৱা হয়। এই ৰিলটো বৰ দৰকাৰী, শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।